বৰক্ষেত্ৰীত ব্ৰহ্মপুত্ৰ নৈত টুলুঙা নাৱৰ পৰা পৰি সন্ধানহীন ৩৫ বছৰীয়া যুৱক। নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ ভাংনামাৰী থানাৰ অন্তৰ্গত ছয়ডালিচৰত সংঘটিত হৈছে এক কৰুণ ঘটনা। পত্নীৰ সৈতে টুলুঙা নাৱেৰে ব্ৰহ্মপুত্ৰ নৈ পাৰ হওঁতেই নাৱৰ পৰা পৰি সন্ধানহীন হয় এজন লোক। ভাংনামাৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী তপন দাস ঘটনাস্থলীত উপস্থিত হৈ নলবাৰীৰ SDRF আৰু NDRF বাহিনীক খবৰ দিয়ে যদিও যাতায়াতৰ অসুবিধাৰ বাবে বাতৰি সংগ্ৰহ কৰা মুহূৰ্তলৈকে উপস্থিত হোৱা পৰিলক্ষিত হোৱা নাই। জানিব পৰা মতে যুৱকজন ভাংনামাৰী নিবাসী কালু মিয়াৰ জ্যেষ্ঠ পুত্ৰ ফাইজুৰ ৰহমান। স্থানীয় ৰাইজে সন্ধান কাৰ্য অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈ কোনো সন্ধান পোৱা নাই লোকজনৰ। তাৰমানে নাওটো সিপাৰৰ পৰা আহি আছে, মানুহটো মাজতহে আছিলে। আগত এটা মানুহ আছে, পিছত এটা মানুহ আছে, মই দেখাখানি। সি ঝপতকে পৰি গেল, মই ইপাৰে থিয়া দি আছোঁ। পৰাৰ পিছত সি তাৰমানে মই সুধিছোঁ যে কি হ'ল, কি পৰিল। যেনেকৈ এটা বৈঠাৰ নিচিনা মানে সি ভাহি যাই আছে, কিন্তু সেই নাৱেৰে ধৰিম কৰি পেলাই ধৰিব নোৱাৰিলা। এতিয়ালৈকে বিচাৰি পোৱা নাই। অলপ জেগা যাই পেলাই বৰক্ষেত্ৰী ভাংনামাৰী চৰৰ ছয়ডালিচৰ পাৰঘাটত সামান্য বাৰণি পানী বৰাৰ ফলত ইয়াত এটা সুঁতি আছিল। এই সুঁতিত বানপানী আহিছিল আৰু এই বানপানী অহাৰ ফলত ইয়াত এজন মানুহ অহা যোৱা কৰাত তেওঁলোকে সৰু নাৱেৰে পাৰ কৰিছিল। পাৰ কৰাৰ ফলত আজিও হঠাৎ ৰাতিপুৱাৰ পৰা তেওঁ মানুহ পাৰ কৰি আছিল, কিন্তু দুৰ্ভাগ্যবশতঃ তেওঁ নাৱৰ পৰা পৰি গৈছিল। নাৱৰ পৰা পৰি যায় আকস্মিকভাৱে তেওঁ বানপানীৰ তলত পৰি নিখোজ হৈ আছে বৰ্তমান। এই ক্ষেত্ৰত আমি চৰকাৰৰ ফালৰ পৰা NDRF SDRF বাহিনীক সহায় সহযোগিতা কৰিবলৈ আমি অনুৰোধ কৰিছোঁ। হয়তো অভিভাৱক তথা